এই কাহিনীটো হৈছে এটা গোপন সম্পৰ্কৰ হাঁহি থকা ঘৰত কান্দোন কিদৰে আনে এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব। এটা ভুল সিদ্ধান্তই কেতিয়াবা এজন মানুহৰে নহয় সমগ্ৰ পৰিয়ালটোৰ জীৱন শেষ কৰি দিয়ে। ভিডিঅ'টো শেষলৈকে শুনিব, কাৰণ শেষটো আপোনালোকে কেতিয়াও কল্পনাই কৰা নাছিল। গাঁওখনৰ নাম আছিল বেলতলা। শান্ত প্ৰকৃতিৰ গাঁও। সন্ধিয়া হ'লে নামঘৰৰ দবা বাজে, মানুহে সময়মতে ঘৰ সোমায়। এই গাঁৱতে আছিল ৰমেন দাস, এজন সাধাৰণ মানুহ, পৰিয়ালক লৈ সুখী। পত্নীৰ নাম আছিল মৌচুমী। শান্ত, সহনশীল, ঘৰৰ সকলো কাম কাজ নিজে কৰে। তেওঁলোকৰ এটা সৰু পুত্ৰ সন্তান আছিল, নাম হৈছে নীলু। সৰু হ'লেও জোখতকৈ কিন্তু বৰ বিশেষ বুজে। বাহিৰৰ মানুহে তেওঁলোকৰ পৰিয়ালটোলৈ চাই সদায় কয়, ইমান সুখী পৰিয়াল বেলতলাত আৰু দ্বিতীয়টো নাই। কিন্তু সুখৰ আঁৰত এটা অন্ধকাৰ ধীৰে ধীৰে জন্ম লৈ আছিল। এদিন গাঁৱত নতুনকৈ আহিল জোনালী। চহৰৰ পৰা অহা, স্বাধীন মনৰ, বেছিভাগ সময় অকলে থাকি ভাল পোৱা এগৰাকী তিৰোতা। প্ৰথমে কোনেও ইমান বিশেষ গুৰুত্ব দিয়া নাছিল, কিন্তু ৰমেন এই ক্ষেত্ৰত ব্যতিক্ৰম আছিল। ৰমেনে নিজেও নজনাকৈ প্ৰতিদিনে জোনালীৰ ঘৰৰ ফালে চাবলৈ ধৰিলে। পানী আনোতে, দোকানলৈ যাওঁতে, নামঘৰৰ পথত আদি। জোনালীক দেখিলেই ৰমেনৰ চকু থৰ লাগি যায়। জোনালীয়ে কথা কম কয়, কিন্তু নীৰৱতাত কিবা এটা বেছি আছিল, আৰু সেয়ে ৰমেনক আকৰ্ষিত কৰিছিল। এদিন ৰমেনে মৌচুমীক ক'লে, আজিৰ পৰা অলপ দেৰি হ'ব, কাম বাঢ়িছে, গতিকে মোৰ ঘৰ অহা কিছু পলম হ'ব। পিছদিনা ৰমেন সন্ধিয়া পৰলৈকৈ ঘৰলৈ ঘূৰি অহা নাছিল। সময়ো বহুত হৈছিল। আগতে কাহানিও এনেকুৱা হোৱা নাছিল। মৌচুমীয়ে নীলুক লগত লৈ বাট চাই থাকিল, কিজানিবা ৰমেন আহেই। তেনেতে গাঁৱৰে দুই এজন ব্যক্তি চাইকেলেৰে সেইফালেদি পাৰ হ'ল, আৰু ৰমেনৰ কথা মৌচুমীক ক'লে যে ৰমেনক জোনালীৰ লগত দেখি আহিছোঁ। মৌচুমীয়ে কিন্তু সেই কথা বিশ্বাস নকৰিলে, কাৰণ ৰমেনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। ৰমেনে মৌচুমীক বহুত ভাল পাইছিল, আৰু আজিলৈকে তেওঁলোকৰ মাজত কোনো ধৰণৰ একো সংঘাত হোৱা নাছিলে। কিন্তু বিশ্বাসেই কেতিয়াবা আন্ধাৰ কৰি দিয়ে। অলপ পৰ বাট চোৱাৰ পিছত ৰমেন কিন্তু ঘৰলৈ ঘূৰি আহিল, আৰু তেওঁ ভালেখিনি কামৰ বিৱৰণ মৌচুমীক ভঙাই পতাই ক'লে। মৌচুমীয়েও বিশ্বাস কৰিলে, আৰু ৰমেনক খাবলৈ দি দুয়ো জিৰণি ল'বলৈ গ'ল। এক ৰাতি নীলু শুই আছিল। মৌচুমীয়ে একেলগে কাপোৰ জাপি আছিল। হঠাতে ৰমেনৰ মোবাইলটো বাজি উঠিল। এটা মেছেজ। মৌচুমীয়ে কিন্তু মেছেজটো পঢ়িবলৈ যোৱা নাছিল, কিন্তু মোবাইলটো ৰমেনক দিবলৈ যাওঁতে স্ক্ৰীণত এটা বাক্য পঢ়িবলৈ পালে। সেই বাক্যশাৰী আছিল এনেধৰণৰ, আজি নিশা নাহোঁ বুলি ক'লা, কিন্তু মই তোমালৈ অপেক্ষা কৰিছোঁ। বাক্যটো দেখি মৌচুমীৰ হাত সেই মুহূৰ্ততে কঁপি উঠিল। তেওঁ মোবাইলটো ৰমেনৰ হাতত জোৰকৈ থ'লে। কোনো প্ৰশ্ন নকৰিলে, কোনো কোলাহল নকৰিলে, কাৰণ তেওঁ বুজি গৈছিল। এই ঘটনাৰ পিছতে মৌচুমীৰ আৰু বুজিবলৈ বাকী নাথাকিল যে জোনালী আৰু ৰমেনৰ মাজত কিবা এটা সম্পৰ্ক গঢ়ি উঠিছে, আৰু গাঁওবাসীয়ে ৰমেনক লৈ কোৱা কথাখিনি মৌচুমীয়ে আৰু অবিশ্বাস কৰি নাথাকিলে। তাৰপিছত ঘৰত লাহে লাহে শব্দবোৰ কমি গ'ল। হাঁহি নাই, কথা নাই। কিন্তু নীলুৱে চব কথা নিজ চকুৰ আগত ঘটি থকা দেখিলে, আৰু নীলুৱে মাকক সুধিলে, আই, দেউতাই কিয় আগৰ দৰে হঁহা নাই? মৌচুমীয়ে কিন্তু এই প্ৰশ্নৰ কোনো উত্তৰ নিদিলে। ৰমেনে বুজিছিল ঘৰত কিবা এটা ভাগি গৈছে, কিন্তু ভাগি যোৱা বস্তু পুনৰ গঢ়িবলৈ কিন্তু ৰমেনৰ ওচৰত সাহস নাছিল। এদিন ৰাতি বৰষুণ, বিজুলী। ৰমেন ঘৰত আহি দেখিলে ঘৰ খালী। নীলু নাই, মৌচুমীও নাই। টেবুলত কিন্তু এখন কাগজ ৰমেনে দেখিলে, আৰু সেই কাগজখন তুলি ৰমেনে পঢ়াত লাগিল। আৰু সেই কাগজখনত লিখা আছিল, ভাঙি যোৱা বিশ্বাস জোৰা নাযায়, নীলুৰ ভালৰ বাবে মই গুচি আহিলোঁ। সেই নিশা ৰমেনে প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলে যে ৰমেনে মৌচুমীক আৰু কেতিয়াও আগৰ দৰে ঘূৰা নাপায়। ৰমেনে প্ৰথমবাৰৰ বাবে উচুপি উচুপি কান্দিলে। কিন্তু তেতিয়ালৈ বহু সময় উকলি গৈছিলে। বহুবাৰ ৰমেনে মৌচুমীক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিলে, কিন্তু মৌচুমী আৰু ৰমেনৰ কথাত কোনো দিনেই পতিয়ন নগ'ল, কাৰণ মৌচুমীয়ে ৰমেনক নিজতকৈ বেছি বিশ্বাস কৰিছিলে। আৰু সেই বিশ্বাস এবাৰ যেতিয়া নহয়, বাৰে বাৰে ৰমেনে ভাঙিবলৈ কুণ্ঠাবোধ নকৰিলে, সেই মৌচুমীয়ে আৰু ৰমেনলৈ কোনো দিন বিশ্বাস ঘূৰাই নিদিলে। আজিও বেলতলাত ৰমেন অকলে থাকে। জোনালী বহু আগতে গাঁও এৰি গুচি গ'ল। ঘৰটো এতিয়াও নীৰৱ। ৰমেন মানসিক আৰু শাৰীৰিকভাৱে বহু ভাগি পৰিছিল। মানুহে ৰমেনৰ অৱস্থা চাই ক'লে,
এটা ভুল সম্পৰ্ক এটা পৰিয়াল নিঃশেষ কৰি পেলালে, কিন্তু সত্যটো হ'ল ভুল সম্পৰ্ক নহয়, ভুল সিদ্ধান্ততে যিয়ে সকলো ধ্বংস কৰিলে। এই ভিডিঅ'টোৰ পৰা আমাৰ শিক্ষা ল'বলগীয়া এটাই আছে যে জীৱনত কেতিয়াও মনক অনুসৰণ নকৰিব, কাৰণ মন হৈছে ক্ষণিক, কিন্তু পৰিয়াল জীৱনজোৰা। আৰু এনেধৰণৰ বিশ্বাসঘাতকতাই পৰিয়াল কিন্তু ধ্বংস কৰে। আৰু মোৰ ছাবস্ক্ৰাইবাৰসকললৈ এটা বিনম্ৰ অনুৰোধ, যদি আপোনালোকৰ গাঁৱতো বা আপোনালোকৰ ওচৰে পাঁজৰে এনেধৰণৰ কিছু ঘটনা আপোনালোকে দেখিবলৈ পাইছে, সেই ঘটনাৰ প্ৰবাহখিনি আপোনালোকে মোৰ ইমেইলত জনাব। নেক্সট ভিডিঅ'টো মই আপোনালোকৰ সেই ঘটনাসমূহৰ ওপৰতে বনাবলৈ চেষ্টা কৰিম। আকৌ পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশা ৰাখিলোঁ। তেতিয়ালৈকে মোক ছাপোৰ্ট কৰি যাওক।